মালপোৱা বনাবৰ বাবে মই লৈছোঁ 2 কাপ ময়দা, 1 কাপ চুজি, 1 কাপ গাখীৰ, 1 কাপ চেনি, কেইটামান খিচমিচ, ইলাইচি আৰু ৰিফাইন তেল আৰু বেকিং পাউডাৰ। এতিয়া মই এটা বাউলত 2 কাপ ময়দা দি লৈছোঁ। তাৰপিছত দিছোঁ মই 1 কাপ চুজি। এতিয়া দিছোঁ 1 কাপ চেনি আৰু গাখীৰ কাপ মই অলপকৈ দি বেটাৰটো বনাই লৈছোঁ। বেটাৰটো মোৰ বনোৱা হৈ গৈছে। এতিয়া মই তাতে দিছোঁ কাটি ৰাখি থোৱা খিচমিচ কেইটা আৰু ইলাইচিৰ পাউডাৰ। এতিয়া মই 2 ঘণ্টাৰ কাৰণে ঢাকনিৰে ঢাকি বেটাৰটো থৈ দিম। 2 ঘণ্টাৰ পিছত মই ঢাকনিখন দাঙি তাতে দিছোঁ বেকিং পাউডাৰ অলপ। এতিয়া ভালদৰে মিলাই লৈছোঁ বেকিং পাউডাৰ। গেছত কেৰাহীখন গৰম হ'বলৈ দিয়াৰ পাছত তাতে মই দিছোঁ ৰিফাইন তেল। এতিয়া এখন সৰু হেতাৰে মই বেটাৰটো 1 হেতাকৈ ৰিফাইন তেলত দি দিছোঁ আৰু দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মই দি থকা ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব। এয়া দেখিছেনে মালপোৱাটো এটা পূৰা হৈ গ'ল মোৰ। দ্বিতীয়টো মালপোৱাও মই হেতাখনেৰে দি ভালদৰে লৰাই দিছোঁ অলপ। দেখিছেনে এইটো কিমান ধুনীয়াকৈ ফুলি আহিলে। এনেদৰেই মই আটাইকেইটা মালপোৱা পুৰি ল'লোঁ। খাবলৈও বহুত ধুনীয়া হয়। আপোনালোকেও এনেদৰে বনাই খাবচোন। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।